নমস্কাৰ, মই তৃষ্ণা মুৰৈনতি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। বিয়া ঘৰত আছোঁ। কালি ৰাতি শুওঁতে বহুত বেছি দেৰি হ'ল আৰু এতিয়া শুই উঠিয়ে প্ৰথমে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ আৰু বিয়াৰ পৰিৱেশটো আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাব শেষলৈকে আৰু ভিডিঅ'টো চাই ভাল পালে কিন্তু লাইক কমেণ্ট কৰি দিব দেই সকলোৱে। এইফালে আকৌ পেণ্ডেলটো দেখিছেনে, বহুত বেছি ধুনীয়া লাগিছে। এইফালে কইনা বহিবৰ কাৰণে ধুনীয়াকৈ ফুল চুল দি সজাই দিছে। পেণ্ডেলটো চাওকচোন বাৰু, ইফালে চকী আনি থৈছে। এইফালে এইগৰাকীয়ে তামোল কাটি আছে। বিয়া ঘৰত তামোলে মেইন নহয় জানো। কাটিও ল'লোঁ, এখন তামোল খায়ো ল'লোঁ। তামোল খাই সঁচাকৈ ভাল লাগে আৰু বিয়া ঘৰত তামোল চবজি মৰ্টন এইবিলাকতো থাকিবই আৰু নহয় জানো। আৰু এতিয়া আমি তামোল কাটিলোঁ অলপ। বিয়া ঘৰত বহুত বেছি তামোল দৰকাৰ হয়, চ' অলপ তামোল কাটি ল'লোঁ। তাৰপিছত এইফালে মাংস কাটি আছে। এইফালে মাংস গাহৰি হয়, গাহৰি এটা গোটাকৈ আনিছিলে। এইফালে চব্জিও কাটি আছে আৰু এইফালে সাজি কাচি ওলালোঁ। এতিয়া তুলনি বিয়াৰ পানী তুলিবলৈ যাব লাগে নদীত বা কোনোবা ঘাটত। আৰু এতিয়া আমি ওলালোঁ এনেকৈ আয়তীসকলৰ লগত বিয়ানাম গাই এইফালে যাওঁ দেই। এইফালে কইনাৰ মাক মানে বৰ মাক, আৰু এইফালে আহি আছে আমাৰ আয়তীসকল, আৰু এইফালে আহি আছে বিয়া ঘৰলৈ। এইফালে কইনাৰ বাইক আৰু এইফালে কইনাৰ মাক আহি আছে। দেখালোঁ আয়তীসকলে ইমান সুন্দৰকৈ বিয়ানাম গাই আছে। সঁচাই বহুত ভাল লগা মুহূৰ্ত নহয় জানো এইবিলাক। আহিছোঁ দেই, বহুত ৰ'দ পানী তুলিবলৈ তুলনি বিয়াত। ছাতি নহ'লে নহৈছে। সেইফালে কাকৰ পথাৰ এনায়ক ন, এইবোৰ কাকৰ পথাৰ মানুহ দেই। কাকৰ পথাৰ এনায়কে আজি বিয়ানাম আজি পূৰা শুনিবলৈ আমি ৰৈ আছোঁ দেই। এতিয়া আজি কাকৰ পথাৰ এনায়ক নেৰিছোঁ আৰু গাম এতিয়া আমি গাবলৈ আৰম্ভ কৰি গালেহে মোৰ মোবাইলটো উঠিব। গাম এতিয়া বুলি ক'লে নহ'লে মোবাইলটো বন্ধই হৈ যাব। ৰাম কৃষ্ণ কৃষ্ণলৈ নাচাবা, আৰু পাই গ'লোহি। এইফালে আমি এই ঘাটতে পানী তুলিবলৈ লৈছে। এইফালে কইনাৰ মাক আৰু আয়তী এগৰাকী আমি চাই আছোঁ। এইফালে কেনেকৈ নিয়ম নীতিবিলাক কৰে অলপমান জানিবলৈ চেষ্টা কৰিছোঁ। পানী তোলাৰ নিয়ম বহুত দিন তুলনি বিয়া খোৱাই নাছিলোঁ, সেয়েহে ভাবিলোঁ তুলনি বিয়াখনৰ পৰিৱেশটো অলপ দেখাওঁ কেনেধৰণৰ কি নিয়ম কৰে। সেয়েহে আপোনালোকে চাব ভিডিঅ' শেষলৈকে। আহি গ'লোঁ পানী তুলিবলৈ যোৱা নিয়ম আপোনালোকক দেখালোঁ অলপ। বহুত ৰ'দত বহুত কষ্ট কৰি অলপ ভিডিঅ' বনাই দেখালোঁ আপোনালোকক। এতিয়া কইনাজনী ভিতৰৰ পৰা উলিয়াই আনি এনেকৈ বেৰি তলত কইনা এতিয়া গা ধুৱাব। একেবাৰে গা ধুৱাই থকা পৰিৱেশটোতো আপোনালোকক দেখাব নোৱাৰোঁ, তথাপিও যিমানখিনি পাৰোঁ আপোনালোকক অলপ দেখাই যাবলৈ চেষ্টা কৰিম।
এনেকৈয়ে কইনাজনী গা পা ধুৱাই দেখালোঁ অলপ বহুত দীঘল হয় ভিডিঅ'টো প্ৰত্যেকটো বস্তু ভিডিঅ' কৰিবলৈ অকণমান অসুবিধাও হয় সেয়েহে মই অলপ ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ এনেকৈ এতিয়া কইনাজনী গা পা ধুৱাই ৰেডি কৰি এতিয়া কইনাজনী নিব ৰভাৰ তললৈ গাহৰি মাছ আজি দিনৰ খানাটো খাই ল'লোঁ দেই আৰু খালোঁ গ'লোঁ বিয়া খালোঁ
আৰু এই সৰু গিফ্ট এটা আনিছিলোঁ ছোৱালীজনী দি দিবা থেংক ইউ কালিৰ পৰা খালোঁ আমনি কৰিলোঁ এতিয়া যাওঁগৈ দেই ছোৱালী এই ভালকৈ চাবা এতিয়া ডাঙৰ হ'ল নহয় হয় নাই বাৰু ঠিক আছে পিছত ফোন কৰিম আজৰি হৈ লওক ন এতিয়া যাওঁগৈ বুলি ওলালোঁ ভিডিঅ'টো কৰি ল'লোঁ দেখালোঁ